হাই গাইজ, আমি আজি এটা ৰেচিপি বনাবলৈ ওলাইছোঁ। চাই থাকক, ইয়াতে দুটা আলু চেলাই লৈছোঁ আৰু দুটা ইয়াতে কণী লৈছোঁ। এতিয়া চাই থাকক আমি কেনেকৈ ৰেচিপিটো বনাওঁ। আলুখিনি এতিয়া মিহিকৈ কুটি লৈছোঁ। আমি গ্ৰাইণ্ডাৰ কৰি লৈছোঁ, আপোনালোকে পাৰিলে সৰু সৰুকৈ কুটি ল'ব পাৰে। এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি বনাবলৈ যাওঁ। চাওঁ আহক কেনেকৈ বনাওঁ। এইখিনি আমি এতিয়া ভালদৰে ধুই ল'ম। এইখিনি আমি ভালদৰে ধুই ল'লোঁ। এতিয়া আমি ইয়াতে কিছুমান বস্তু মিক্স কৰিম। দিলোঁ আমি পিঁয়াজ কুচি, তাৰপিছত দিলোঁ আমি জলকীয়া কুটি লোৱা সৰু, আৰু দিলোঁ অলপমান ধনিয়া। তাৰপিছত দিম আমি দুটা কণী, নিমখ সোৱাদ অনুসাৰে দি দিম আমি অলপকৈ, অলপ দি দিম আমি জলকীয়াৰ গুড়া, তাৰপিছত দিম আমি অলপমান হালধিৰ গুড়া। আপোনালোকে পাৰিলে আৰু কিছুমান বস্তু মিক্স কৰিব পাৰে। আমি এইখিনি দিয়ে মিক্স কৰি বনাম। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব লাগিব। এটা কণী কম হৈ গৈছিল, তাৰপিছত আমি আৰু এটা কণী ভাঙি দিলোঁ। আপোনালোকে পাৰিলেও বেছি দিব পাৰে। ইয়াতে আমি এতিয়া 2 চামুচমান বেচন দি দিম। আপোনালোকে পাৰিলে কৰ্ণফ্লাৱাৰ দিব পাৰে, আমি বেচন দিছোঁ। এতিয়া বেচনখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া আমাৰ এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া আমি বনাবলৈ যাওঁ। এতিয়া আমি গেছটো জ্বলাই লৈছোঁ আৰু ইয়াতে এখন টাৱা বহাই দিলোঁ। এতিয়া আমি কেনেকৈ বনাওঁ চাই থাকক। এইখন আমাৰ গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে তেল মিক্স দি ল'ম। আমি তেলখিনি দি দিছোঁ। এতিয়া ভালদৰে গৰম হ'বলৈ দিম। আমাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া আমি মিশ্ৰণখিনি ঢাকি দিম। এইখিনি আমি ভালদৰে দি দিলোঁ। এতিয়া ছাইডখিনি ভালকৈ দি দিম। তাৰপিছত আমি ঢাকি দিম, অলপ সময় একফালে হ'ব দিম। এতিয়া আমি এইখিনি 10 মিনিটমান ঢাকি থৈ দিম। আমাৰ 5 মিনিটমান হৈ গ'ল। এতিয়া আমি উল্টাই চাম কেনেকুৱা হ'ল। এইটো আমি এতিয়া উল্টাই দি আছোঁ। এতিয়া আমি উল্টাই দিম। এইটো কাঁহীখনত লৈ আছোঁ। এতিয়া এনেকৈ এইটো আমাৰ এটা ছাইড ভালদৰে হৈ গ'ল আৰু এটা ছাইড এইটো উল্টাই দিলোঁ আমি। এতিয়া এইটো দ্বিতীয় ছাইডটো ভালদৰে হৈ লওক। এবাৰ আমি ঢাকি থৈ দিম। তাৰপিছত ভালদৰে হোৱাৰ পিছত আমি এইটো উঠাই ল'ম। এতিয়া আমি এবাৰ চাই ল'ম। এইটো আমাৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি এইটো বাচনৰ পৰা উঠাই ল'ম। এইটো এটা আমি প্লেটত নুমাই লৈছোঁ। এইটো আমাৰ মজাৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া আমি এইটো কাটি ল'ম। আপোনালোকে এবাৰ ট্ৰাই কৰিব এই ৰেচিপিটো আৰু কমেণ্ট কৰিব আমাৰ ৰেচিপিটো কেনেকুৱা লাগিলে। এইটো চব এইটো বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে।